নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক আটাইলৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি, য'ত মই নহৰু পিঁয়াজ ব্যৱহাৰ নকৰাকৈ বনাইছোঁ ছজিনা আৰু আলুৰ চব্জি। আহকচোন কেনেকৈ বনাইছোঁ চাওঁ মই। প্ৰথমতে মই ছজিনা আৰু আলু কেইটামান কাটি লৈছোঁ ধুনীয়াকৈ। আৰু আলুখিনি মই এনেকুৱাকৈ কাটিছোঁ যাতে এটা আলুৰ 6 পিচ কৰিছোঁ, যাতে আলুখিনি দেখিবলৈ ধুনীয়া হয়। আৰু যিহেতুকে মই নহৰু পিঁয়াজ ব্যৱহাৰ কৰা নাই, গতিকে মই জলকীয়া আৰু আদা ব্যৱহাৰ কৰিছোঁ অকণমান। এটা কেৰাহী লৈছোঁ, তাত মই তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তেজপাত কেইটামান দি দিছোঁ, 3টা শুকান জলকীয়া দি দিছোঁ। এতিয়া মই এইখিনি লৰাই থাকিম, ৰঙচুৱা হোৱালৈকে মই লৰাই থাকিম। এতিয়া মই ইয়াতে এড কৰিম কাটি থোৱা আলু আৰু ছজিনাখিনি। বহুতে কি কৰে আপোনাৰ চব্জিখিনি বহাই পেলাই নিমখ দি দিয়ে। মই সেইটো নকৰোঁ, চব্জিখিনি বহাই দি তেলতে অকণমান সময় 1 পৰা 1.5 মিনিট সময় ধুনীয়াকৈ লৰাই থাকিম। আৰু লৰাই থকাৰ সময়ত আপুনি এইটো মাইণ্ড কৰিব, যেতিয়া আপোনাৰ গেছৰ ফ্লেমটো মিডিয়াম কৰি দিয়ে, হাই কৰি নিদিয়ে, নহ'লে আপোনাৰ তলিত লাগি যোৱাৰ চান্স থাকে। চ' মই গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ, আৰু মিডিয়াম কৰি লৈ পেলাই এতিয়া ধুনীয়াকৈ মই 1 পৰা 1.5 মিনিট সময় মই এইখিনি লাৰি থাকিম। আৰু এতিয়া মই ইয়াতে এড কৰিম নিমখ, আপোনালোকে সোৱাদ অনুসৰি দি দিব। হালধি গুড়ি দি দিলোঁ। আৰু এতিয়া জিৰা আৰু ধনিয়াৰ গুড়ি একেলগে মই অকণমান দি দিলোঁ। আৰু এতিয়া মই গোটেই চব্জিখিনি একেলগত ধুনীয়াকৈ লৰাই থাকিম 3 মিনিট সময়ৰ কাৰণে। কণ্টিনিউ মই 3 মিনিট এনেকৈ লৰাই থাকিম। আৰু লৰাই থকাৰ সময়ত আপুনি এইটো মাইণ্ড কৰিব যাতে তলিত লাগি নাযায়, সেইটো কাৰণে আপুনি কণ্টিনিউ 3 মিনিট সময় এনেকৈ লৰাই থাকিব। আৰু এতিয়া মই ইয়াতে এড কৰিম মই পেষ্ট কৰি ৰখা আদা আৰু জলকীয়াৰ পেষ্টখিনি। তাত মই অকণমান পানী দি দিছোঁ। পানী দিলে কি হয়, আপোনাৰ আদা নহৰু যিটো গুণ থাকে বা যিটো পেষ্টখিনি গোটেইখিনি আপোনাৰ চব্জিৰ গাত লাগি যাব, তেতিয়া আপোনাৰ খাবলৈ অকণমান বেছি টেষ্টি হৈ যায়। সেইটো কাৰণে মই অকণমান পানী দিছোঁ। আৰু পানী দি মই এতিয়া 30 ছেকেণ্ডমান সময় এনেকৈ ৰাখি পেলাই আপোনাৰ ঢাকনি মাৰি 3 মিনিট সময় কাৰণে পুনৰ ৰাখি দিম। এতিয়া মই 3 মিনিট সময় হৈ গ'ল, ঢাকনিখন গুচাই দিলোঁ। আৰু এতিয়া চাওকচোন, মই আদা নহৰুৰ লগত দিয়া পানীখিনি কণ্টিনিউৱাছলি ধুনীয়াকৈ লাৰি থকাটো শুকাই গ'ল। আৰু গোটেইখিনি মই মছলা এতিয়া ধুনীয়াকৈ লাৰি দিম। আৰু লাৰিখিনি মই এতিয়া মই কি কৰিম, আপোনালোকৰ ইয়াতে পানী দি দিম। আপোনালোকে পানী কিমান দিয়ে সেইটো আপোনালোকৰ ডিপেণ্ডেণ্ট, কিন্তু বেছি পানী কৰিলে আপোনাৰ টেষ্টটো নাথাকে। আৰু যিহেতুকে মই 2জন মানুহ, মই আৰু মোৰ ৰুমমেট, গতিকে পানী অকণমান কমকৈ দিলোঁ, কাৰণ আমি অলৰেডি দাইল বনাইছিলোঁ, গতিকে আমি এতিয়া চব্জি বনাই খাম। তো এতিয়া মই আমাৰ 2জনৰ কাৰণে মিলাই কিনে এটা জোখত পানী দি দিছোঁ। আৰু পানী দি কিনে এতিয়া মই অকণমান সময়ৰ কাৰণে এইটো 3 মিনিট বা 4 মিনিট সময়ৰ কাৰণে এইটো ঢাকনি মাৰি দি দিম। আৰু আপোনালোকক জনাওঁ যে মই আজি নতুনকৈ ৰুম এটা শ্বিফটিং কৰিছিলোঁ, গতিকে মোৰ লগৰজনে ক'লে, ৰুমমেটজনে ক'লে যে তাক হেনো নতুন ৰেচিপি বনাব লাগে। তো ঘৰৰ পৰা ছজিনা আনিছিলোঁ, গতিকে ছজিনা মই আজি নহৰু পিঁয়াজ নিদিয়াকৈ তাৰ কাৰণে বনাইছোঁ। এয়া চাওক, 3 পৰা 4 মিনিট সময় মই ৰাখিলোঁ, আৰু মোৰ চব্জি অলমষ্ট হৈ গ'ল প্ৰায়। এতিয়া চাওকচোন কিমান ধুনীয়াকৈ উতলিছে। এতিয়া আলু 2 পিচমান মই ভাঙি চাম সিজিলে নাই। সেয়া ধুনীয়াকৈ সিজি গ'ল, মানে মোৰ চব্জি অলমষ্ট ডান। গতিকে আপোনালোকে যদি কেতিয়াবা ট্ৰাই কৰিব বিচাৰে নহৰু পিঁয়াজ নিদিয়াকৈ ছজিনা আৰু আলুৰ চব্জি, তো আপোনালোকে এই ভিডিঅ'টো এবাৰ চাব আৰু ঘৰত এবাৰ ট্ৰাই কৰিব। কেনে লাগে আপোনালোকে জনাব। মোৰ চব্জি ধুনীয়াকৈ উতলিছে। এতিয়া 1 মিনিট সময় এনেকৈ ৰাখি দিলোঁ, আৰু এতিয়া মই এটা বলত ধুনীয়াকৈ চব্জিখিনি ৰাখি দিলোঁ, আৰু মোৰ চব্জি এতিয়া ৰেডি। এতিয়া আলু আৰু ছজিনা চব্জি মোৰ ৰেডি হৈ গ'ল। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ ৰেচিপি বনাই খাব বিচাৰে সম্পূৰ্ণ ভেজ, নহৰু পিঁয়াজ নিদিয়াকৈ, চ' আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব। যদি ভাল পায় লাইক, কমেণ্ট লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।